মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। মই দিনটো কি কৰোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব। এতিয়া বাজিছে 5:10। মানে ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকৈ খালোঁ, চব্জি, শুকান ৰুটি আৰু এটা কণী পোষ্ট। আমি এনেকৈ খালোঁ। আপোনালোকে কি খালে কমেণ্ট বক্সত জনাবচোন। দুপৰীয়া ভাত সাজ এনেকৈ খালোঁ। ভাত, কচু পুলি, কণবিলাহীৰ তৰকাৰী, ভেন্দি ভাজি আৰু ভীমকলৰ কলডিল আছিলে, পিটিকা বনাই খাইছোঁ। তেনে যদি ৰেচিপিটো লাগে কমেণ্ট বক্সত জনাবা। আৰু আমৰ চাটনি। আপোনালোকে কেনেকৈ খালে? বিয়া খাবলৈ আহিছিলে যে দাদাহঁতৰ এয়া বিবাহ ভ্ৰমণত। ঘৰত সোমাওঁতে ছোৱালীজনীৰ লগতহে থাকে, কাৰো লগত মই জিঅ'টো মই ধৰিব পৰা লাইটডাল পিছফালে আহি আছে, বেয়া লাগিছে। দুফালে লাগিছে, যোৱা নাই। এইটো নেক্সট ডে 12 তাৰিখৰ ভিডিঅ', মাৰ জন্মদিন। মাৰ জন্মদিন বুলি এনেকৈ বনালোঁ। আজি যে বুদ্ধ পূৰ্ণিমা, সেইকাৰণে ধৰি লওক মায়ে মাছে খায়, মাংস চাংসটো নাখায়, সেইকাৰণে মাছ নাই অনা। বুদ্ধ পূৰ্ণিমা যে সেইকাৰণে আজি এনেকৈ বনালোঁ দুপৰীয়া ভাত সাজ। এয়া দালি, তাৰপিছত পনীৰ বনালোঁ, আৰু এয়া ছজনা চব্জি, আৰু এয়া বডি ভাজি আৰু বেঙেনা আৰু চালাড এনেকৈ বনালোঁ। সন্ধিয়া কিবা এটা কৰিম বাৰু, কি কৰোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব। মাৰ গাও বেয়া যে, মা ভৰিত দুখ পালে, সেইকাৰণে আপোনালোকেও আশীৰ্বাদ কৰিবচোন মাৰ যেন ভাল হয়। ভণ্টিয়ে মাহ বহিছে খাবলৈ, আৰু আপোনালোকে মাক আশীৰ্বাদ কৰিব দেই, ভালে থাকিব। অকণমান ক্ষীৰ বনালোঁ। অবিনাবাই কাবুলী বুটৰ ঘুগুনি বনালে। এয়া সৰু ভণ্টিয়ে ৰশ্মিয়ে এয়া লালমোহন লৈ আহিছিলে আহোঁতে মাৰ কাৰণে। বাই পৰি আছে। আপোনালোকে মাক আশীৰ্বাদ কৰিব, সদায় যেন সুস্থ থাকে। নাপায় মাক আমি ছাৰপ্ৰাইজ দিলোঁ, আমি কেইজনে বাই ভনীকেইজনে আমি ছাৰপ্ৰাইজ দিলোঁ মাক।